हेलो बंधुসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে যেতিয়া আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ মোবাইলখন লয় তেতিয়া আপোনালোকে সকলোবোৰ বস্তুত লক পায়। তেতিয়া আপোনালোকে কি কৰিব? আপোনালোকে গ্যালাৰি যাব নোৱাৰি, ফটোত যাব নোৱাৰি, ভিডিঅ' দেখিব নোৱাৰি, একো কৰিব নোৱাৰি। তেতিয়া আপোনালোকে কি কৰিব? মই আপোনালোকক দেখুৱাই আছোঁ। এই মোৰ মোবাইলতে যে দেখিবলৈ পাইছে ইয়াত লক শ্ব' হৈ গৈছে। আপোনালোকে ইয়াৰ পৰা সেটিংত যাব নোৱাৰিব, আপোনালোকে লক শ্ব' হৈ যাব। আপোনালোকে তেতিয়া কি কৰিব? আপোনালোকে এটাই কাজ কৰি ল'ব, আপোনালোকে নেটটো অন কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সোমাই যাব। মই ক্ৰম ব্ৰাউজাৰত সোমাই গৈছোঁ। অহাৰ পিছত ইয়াত লিখিব ফাইল ক্লোন স্লাইচ তিনিবাৰ স্লাইচ দিয়াৰ পিছত ইয়াত লিখিব HD কাৰ্ড। লিখাৰ পিছত আপোনালোকে আকৌ স্লাইচ দিব। দিয়াৰ পিছত আপোনালোকে সাৰ্চ কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে মোৰ মোবাইলৰ সকলোবোৰ বস্তু ইয়াত শ্ব' হৈ গৈছে। আপোনালোকৰ যেতিয়া মোবাইলখন ল'ব তেতিয়া শ্ব' হৈ যাব। আপোনালোকে যিকোনো এটা ইয়াত সোমাই যাব। মই ইয়াৰ পৰা ফটো চাই দেখুৱাই আছোঁ। মই ইয়াত ফটো ক্লিক কৰিছোঁ, কৰাৰ পিছত ইয়াত মই কেমেৰাত ক্লিক কৰিছোঁ। কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে মই ইয়াত ফটোত ক্লিক কৰিছোঁ। কৰাৰ লগে লগে দেখিবলৈ পাইছে ইয়াত ফটো শ্ব' হৈ গৈছে। আপোনালোকে ইয়াৰ পৰা সকলোবোৰ বস্তু চাব পাৰিব। মই আৰু দেখুৱাই আছোঁ। আপোনালোকে ইয়াৰ পৰা মিউজিক চাব পাৰিব। মই ইয়াত মিউজিক দেখুৱাই আছোঁ। ইয়াৰ পৰা মিউজিকত ক্লিক কৰিব, কৰাৰ পিছত মিউজিক চাব পাৰিব। ইয়াৰ পৰা ফটো চাব পাৰিব। সকলোবোৰ বস্তু আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। আপোনালোকে সকলোবোৰ মোবাইলত চাব পাৰিব, কিন্তু আপোনালোকে যিটো মোবাইলত চাব সেইটো মোবাইল আপোনালোকে লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে এইবোৰ চাব পাৰিব। আজি ইমানলৈকে। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে লাইক কৰি দিব, আৰু নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো